এই কাহিনী কেৱল মনোৰঞ্জনৰ বাবে প্ৰদৰ্শন কৰা হৈছে। প্ৰদৰ্শিত সকলো ৰচনা সম্পূৰ্ণৰূপে কাল্পনিক আৰু কোনো ব্যক্তি, ব্যৱসায়, জাতি, বৰ্ণৰ লগত সাদৃশ্য মাথো অপ্ৰত্যাশিত। এই প্ৰদৰ্শনীৰ উদ্দেশ্য কোনো ব্যক্তি, জাতি, বৰ্ণ ও ধৰ্মৰ বিশ্বাস বা ভাৱনাক আঘাত দিয়া নহয় আৰু এই কাহিনীয়ে অন্ধবিশ্বাস, কলা যাদু, তন্ত্ৰ-মন্ত্ৰ আদিৰ কোনো প্ৰকাৰে সমৰ্থন নকৰে। এক অন্ধকাৰ পৃথিৱী যি আমাৰ সন্মুখত থাকিও অদৃশ্য, এক সৃষ্টি যি হয় দৃশ্যমান কেৱল কল্পনা শক্তিৰে, ঘটনাৱলী যাৰ নাই কোনো সম্ভাৱ্য বৰ্ণনা। আহক যাত্ৰা কৰোঁ সেই পৃথিৱীলৈ। ৰাজ ইউনিভাৰ্ছ অৰিজিনেল শ্ব' মেছেকাৰ মানডেৰ আকৌ এটা নতুন এপিছ'ডলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কাহিনী আত্মা, ৰচনা ৰাজদীপ ঠাকুৰীয়া আৰু গল্পপাঠত মই জিতুল শৰ্মা। আৰম্ভ হৈছে মেছেকাৰ মানডেৰ আজিৰ এপিছ'ড। তাই মোৰ ফালে চাই মিচিকিয়াই হাঁহি আছিল আৰু সুৰসুৰীয়া বতাহত উৰি থকা ভিৰিনাৰ গোলাপী পাৰিৰ চাদৰখনে যেন আবেলিৰ আকাশত এক নতুন আভা ঢালিছিল। সেই হালধীয়া সৰিয়হৰ পথাৰখনৰ মাজে মাজে কঁকাললৈ থকা তাইৰ কিচকিচীয়া ক'লা চুলিতাৰিত গাজি থোৱা ৰজনীগন্ধাৰ সুগন্ধত মই মন্ত্ৰমুগ্ধ হৈ তাইৰ হাতে হাত ধৰি আগুৱাই খোজ লৈছিলোহে মাথো। তেনেতে হঠাৎ আকাশখন এজাক ক'লা ডাৱৰে অমানিশাৰ ৰাতিৰ দৰে কৰি তুলিলে আৰু চকুৰ পলকতে এটা প্ৰচণ্ড ঢেৰেকনিয়ে বিৰিনাক তাৰ কবলত লৈ ল'লে আৰু যেন লাহে লাহে তাইক গিলিব ল'লে। তাই চিঞৰি উঠিল। প্ৰতি ছেকেণ্ডত তাই মোৰ পৰা দূৰত আঁতৰি গৈ আছিল আৰু মই যদিও তাইৰ পিনে দৌৰিব চেষ্টা কৰিছিলোঁ, মোক যেন এক অদৃশ্য শক্তিয়ে বান্ধি ৰাখিছিল আৰু মোৰ গলত গাঁঠি লাগিব ধৰিছিল আৰু মই উশাহ ঘূৰাই আনিব নোৱাৰি তাতেই অচেতন হৈ পৰি ৰ'লোঁ। চকু মেলাত বিৰিনা শূন্যত ওলমি আছিল আৰু তাইৰ মুখৰ পৰা এটুপ এটুপকৈ তেজ ওলাই মোৰ হাত আৰু বুকুত পৰি আছিল। এই দৃশ্য দেখি মই চটফটাই নিজকে এৰাব চেষ্টা কৰোঁতেই ফোনটো বাজি উঠিল। উফ, তেতিয়াহে মোৰ অনুভৱ হ'ল যে এইটো কেৱল এটা সপোন আছিল, এটা ভয়ানক সপোন। নিজৰ উশাহটো স্থিৰ কৰি মই ফোনটো ৰিচিভ কৰিলোঁ। হেল্ল', অঁ ঠিক আছে। মোৰ অফিচৰ এজেণ্ট এজনে কল কৰিছিল। অফিচৰ পৰা মোক এই 3 মাহ থাকিবৰ বাবে এটা বংলা দিছে। বিৰিনা আৰু মোৰ বিয়া এই মাহতে হ'ল যদিও আমি একেলগে সময় কটোৱাৰ কোনো সুযোগেই নাপালোঁ। বিয়াৰ নেক্সট উইকতে চাকৰিৰ সংক্ৰান্তত বেচেৰীজনীক 3 মাহৰ বাবে মাহঁতৰ লগত শিৱসাগৰতে এৰি এতিয়া মই ঘৰৰ পৰা 564 কিলোমিটাৰ দূৰ মেঘালয়ৰ উইলিয়াম নগৰত। যদিও মই মুখ হাত ধুই চাহ বনাব লৈছিলোঁ, মোৰ মনত কেৱল বিৰিনাৰ তেজেৰে ৰাঙলী মুখখন আহি আছিল। বেছি ভাবি নাথাকি মই মোৰ লাগেজবোৰৰ সৈতে বংলাৰ লোকেশ্যনলৈ গ'লোঁ। প্ৰকাণ্ড লোহাৰ গেট এটা, তাত ওলমি আছে এখন ডাঙৰ নেম প্লেট, চৌধুৰীজ ৰেচিডেন্স। কাঠেৰে নিৰ্মিত বৃহৎ ঘৰ এটা, অলপ পুৰণি যদিও তাৰ প্ৰত্যেকটো অংশত নিখুঁত কাৰিকৰী কৌশলতা জিলিকি আছে। ভিতৰত সোমায়েই ৰুম, ফাৰ্ণিচাৰ, পৰ্দা সকলোতে কিবা এটা ৰহস্য লুকাই থকা যেন ভাৱ হ'ল। হঠাৎ ঘৰৰ বাওঁফালৰ ৱালখনত আঁৰি থোৱা হৰিণাৰ শিঙেৰে তৈয়াৰী প্ৰতিমূৰ্তিটো দেখি মোৰ চিঞৰ ওলাব খোজোতেই
পিছফালৰ পৰা দিয়া সেই মাতটোৱে মোক যেন অলপ সাহস দিলে। কাক বিচাৰিছিল? মই অনুপ শইকীয়া, অসমৰ পৰা আহিছোঁ। মানে আপুনি ঘৰটো ভাড়া লৈছে? মানুহজনীয়ে নিজক ৰোমা বুলি পৰিচয় দিলে আৰু এটা ধুনীয়া হাঁহি মাৰি আজিৰ পৰা মোৰ খোৱাৰ পৰা কাপোৰ ধোৱালৈ সকলো তেওঁৰ দায়িত্বত বুলি কৈ তাৰ পৰা গুচি গ'ল। সকলো বস্তু ঠিক ঠাক কৰি অলপ ৰেষ্ট লৈ আবেলি অলপ খোজ কাঢ়িবলৈ ওলাই আহিলোঁ। ঘৰটোৰ সন্মুখত এখন সুন্দৰ বাগিচা আৰু তাত কাম কৰি আছিল এজন আধবয়সীয়া মানুহ। হঠাৎ পিছৰ পৰা ৰোমা বাই আহিল। কি চাই আছে? নাই, এনেই অলপ। মোৰ কথা কাটি ৰোমাবাই মাজতে ক'লে, ৰবিন, মই অহাৰ আগৰ পৰাই আছে। 15 বছৰমান হ'ল বোধহয়। ৱালৰ কাষত এটা সৰু ঘৰ দেখাই ক'লে, সেই তাতে থাকে। বাংলাটো চোৱা চিতা কৰে আৰু। অলপ ঘূৰি পকি মানুহজনৰ ওচৰত গৈ মই নতুনকৈ থাকিব অহা বুলি কোৱাত মুখেৰে একো নামাতি কেৱল জলজলীয়া চকুকেইটাৰে মোৰ ফালে চাই আৰু কামত লাগিল। মানুহজনৰ চকুজুৰিটো যেন কিবা অজান ৰহস্যৰ গাঁঠি লাগি আছে। ঠাইখিনি ভাল জানো? মই নিজকে প্ৰশ্ন কৰিলোঁ। মোৰ মনটো উচপিচ লাগি আছিল। ৰাতি ডাইনিং টেবুলত বহি ভাত খাই থাকোঁতে ৰোমাবাইক মই মানুহজনৰ কথা সুধি পেলালোঁ। আচ্ছা, মানুহজন কেনেকুৱা বাৰু? কোন? ৰবিনৰ কথা কৈছে? মই মূৰ জোকাৰি হয় বুলি কোৱাত তাই মোক ক'লে যে মানুহজন আগতে হাঁহিমুখীয়া আছিল, কিন্তু প্ৰায় 7 বছৰ আগত সি এবাৰ চৌধুৰী ছাৰৰ কিবা কামত এৰাতি ওচৰৰ চহৰ এখনত থাকিবলগীয়া হৈছিল আৰু সি ঘূৰি অহাৰ পিছত জীৱনত ঘৈণীয়েকক আৰু কেতিয়াও দেখা নাপালে। তেতিয়াৰ পৰা মানুহজনে যেন শিলৰ হৃদয় এখন পুহি ৰখা কৰিলে। বহুত বিচাৰিছিল বেচেৰাটোৱে, কিন্তু নাই, ঘূৰাই নাপালে তাৰ মৰমৰ শেৱালীক। শেৱালী তাৰ ঘৈণীয়েকৰ নাম আছিল। মনটো বেয়া লাগিল মানুহটোৰ কাৰণে, অকলশৰীয়া বেচেৰাটো। সকলো খোৱা বোৱা শেষ কৰি মই মোৰ ৰুমত শুব গ'লোঁ। প্ৰকাণ্ড ৰুম, কিন্তু একদম নীৰৱ। বতাহৰ সুৰসুৰণি আৰু উইচিৰিঙাৰ মাতৰ বাদে আন একো শব্দ নাই। হঠাৎ এটা শব্দই ঘৰৰ নীৰৱতা ভাঙিলে, যেন কোনোবাই বঙলাটোৰ শেষৰ ফালে দৌৰি আছে। তিৰোতা, ৰোমাবা, বাই তই নেকি? মই আন্ধাৰ কৰিডৰটোৰ শেষৰ ফালে খোজ ল'লোঁ। ৰ'ব, নাযাব সেইফালে। ৰোমাবাই মাত দিলে। তাই ক'লে যে সেইটো মিষ্টাৰ চৌধুৰীৰ ৰুম, তাত কাকো যাব নিদিয়ে। যোৱা 7 বছৰৰ পৰা তেনেকেই আছে। মই মোৰ ৰুমত ঘূৰি আহিলোঁ। এইবাৰ মই অকলে নাছিলোঁ, মোৰ লগত আছিল এটা অনিশ্চিত ভয়। তেনেতে মনত পৰিল বিৰিনাই ৰুমৰ ফটো পঠাব কৈছিল। ফোনটো উলিয়াই 3খন ফটো তুলিলোঁ আৰু পঠাবলৈ হোৱাটছএপটো খুলি লওঁতেই মোৰ হাতৰ পৰা ফোনটো পৰি গ'ল। কি বস্তু এইটো? এটা ক'লা ছায়া প্ৰত্যেকখন ফটোত। মোৰ সমগ্ৰ শৰীৰ ভয়ত শিহৰি গ'ল। তৎক্ষণাত বিচনালৈ গৈ ব্লেংকেটখন মূৰলৈ উৰি মই শুই থাকিলোঁ। মোবাইলটো তেনেকৈ পৰি থাকিল। পিছদিনা ৰাতিপুৱা প্ৰায় 6 বজাত গাড়ীৰ হৰ্ণ এটাই মোৰ
টোপনি ভাঙিলে। এজন প্ৰায় 60 বছৰীয়া মানুহ। বয়স হ'লে কি হ'ল, খুব ষ্টাইলিছ মানুহজন। দেখিলে লাগে যেন ডেকা ল'ৰা এজনহে। হেল্ল' য়াং মেন। তেওঁ মিষ্টাৰ চৌধুৰী আছিল। তেওঁ ক'লে যে বংলাটো মাৰ্চত বিক্ৰী কৰিব। তাৰেই ডিল এটাৰ এগ্ৰিমেণ্টৰ বাবে আহিবলগীয়া হ'ল। তেওঁক দেখি ৰবিনৰ চকুত যেন এক আচৰিত খং আৰু অধীৰতা জিলিকি উঠিল, আৰু মিষ্টাৰ চৌধুৰীও যেন 1 ছেকেণ্ডৰ বাবে থমকি ৰ'ল। পিছত হলত গৈ তেওঁ মোৰ লগত অলপ কথা বতৰা পাতি লাঞ্চ কৰি ওলাই গ'ল। লগে লগেই পুনৰ সেই আচৰিত শব্দটো বাজি উঠিল। মই ৰাতিৰ কথা পাহৰা নাছিলোঁ, আৰু বাহিৰৰ ফালে দৌৰি গৈ বজ্ৰপাত পৰা মানুহৰ নিচিনা থৰ লাগি চকী এখনত বহি পৰিলোঁ। অলপ পিছত নিজকে চম্ভালি মই চিধা ফোন লগালোঁ অফিচত। বহু সময় যুক্তিতৰ্ক কৰাৰ পিছত তেওঁলোকে মোক নতুন ঠাই এখনত অহাকালি শ্বিফ্ট কৰিবলৈ ৰাজি হ'ল। মিষ্টাৰ চৌধুৰী আন্ধাৰ নমাৰ পিছতে ঘূৰি আহিল। তেওঁক দেখি মোৰ যেন প্ৰাণটো ঘূৰি আহিল। ৰাতি ভাত খাই দুয়োজনে নিজৰ নিজৰ ৰুমত সোমালোঁ। মই তাতেই থিৰাং কৰিলোঁ যে ৰাতিপুৱা হোৱাৰ লগে লগে মই এই ঠাইখনৰ পৰা গুচি যাম। মোৰ চকুত টোপনি নাছিল, আছিল যদি কেৱল এক অপেক্ষা পুৱাৰ বেলিটোৰ। তেনেতে এটা প্ৰচণ্ড চিঞৰ মিষ্টাৰ চৌধুৰীৰ। মই খৰধৰকৈ দৌৰি ওলাই গৈ দেখিলোঁ তেওঁ মাটিত পৰি আছে, আৰু কেনেবাকৈ নিজে নিজে সেই আন্ধাৰ কৰিডৰটোৰ ফালে চুঁচৰি গৈ আছে, যেন কোনো অদৃশ্য শক্তিয়ে তেওঁক লৈ গৈছে নিজৰ লগত। আৰু পুনৰ ভাহি আহিল সেই আচৰিত শব্দটো। মই দৌৰি গ'লোঁ, কিন্তু মই যি দেখিলোঁ তাক দেখি মোৰ ভৰি তাতেই বৰফৰ নিচিনা জমি গ'ল। তেওঁ মাটিত বাগৰি আছিল আৰু নিজেই নিজৰ গলটো টিপিবৰ বাবে যত্ন কৰি আছিল। তেওঁ কান্দি মুখেৰে কিবা কৈ আছিল। এনেকুৱা লাগিল যেন তেওঁ কোনোবাক ক্ষমা খুজি আছিল। মোক এৰি দে, মোক এৰি দে, মোৰ ভুল হৈছিল, মোক এৰি দে, ক্ষমা কৰি দে, মোক এৰি দে, মোক নামাৰিবি। হঠাৎ তেওঁৰ চকুজুৰি আচৰিত ধৰণে বগা হৈ পৰিল। মনত আছে মই তোক কিমান কান্দি কান্দি ভিক্ষা খুজিছিলোঁ, যেতিয়া তই মোৰ শৰীৰটো খুলি খুলি খাইছিলি, মোক মোৰ মানুহজনৰ পৰা আঁতৰ কৰিছিলি। মোৰ আৰু বুজিব বাকী নাথাকিল। মোৰ মনত ৰবিনৰ প্ৰতিচ্ছবি ভাহি উঠিল। তেনেতে চৌধুৰীৰ বাওঁ হাতখনৰ দুটা আঙুলি তেওঁৰ চকুৰ আৰ পাৰ হৈ গ'ল। ৰঙা তেজৰ ধাৰ চকুৰে বৈ আহিল। তেওঁৰ চিঞৰ সমগ্ৰ বংলাটোত ৰজন জনাই গ'ল। মোৰ দ্বাৰা আৰু চোৱা নগ'ল। মই মোৰ চকু বন্ধ কৰি তাতেই বহি পৰিলোঁ। তেনেতে এটা বিৰাট চিঞৰ, আৰু সকলো নিৰল হৈ পৰিল। ওপৰত আঁৰি থোৱা হৰিণাৰ প্ৰতিচ্ছবিটো মিষ্টাৰ চৌধুৰীৰ বুকুৰে সোমাই তেজৰ নৈ বোৱাই দিলে। মই বাহিৰলৈ গোটেই শৰীৰৰ শক্তি লগাই দৌৰি গ'লোঁ। হঠাৎ ভাহি আহিল এটা হাঁহি, আৰু মই অচেতন হৈ বাগিচাত পৰি ৰ'লোঁ।